আজি বনাবলৈ ওলাইছোঁ তিলৰ লগত মাছৰ জোল। তাৰ বাবে লৈছোঁ 1 কাপ তিল। খিনি মই 8 মিনিটমান কম জুইতে ভাজি লৈ এতিয়া গুড়া কৰি লৈছোঁ। লগতে আলু অলপ সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াত কাঠ আলু ব্যৱহাৰ কৰিলে বেছি ভাল লাগে বাৰু, কিন্তু মোৰ তাতে নাছিলে। এইখিনি গৰম হোৱাৰ পাছত দিছোঁ পিঁয়াজ, জলকীয়া আৰু তেজপাত, লগতে হালধি আৰু সোৱাদ অনুসৰি নিমখ। এইখিনি এবাৰ ভালদৰে লৰাই লৈ এতিয়া কাটি ৰখা আলুখিনি দি দিলোঁ। আলুখিনিও এবাৰ লৰাই লৈ এতিয়া দিছোঁ পিচি থৈ দিয়া আদা আৰু নহৰু। কম জুইতে আলুখিনি সিজিবলৈ ভালদৰে লৰাই থাকিম। এইখিনি সিজি যোৱাৰ পাছত এতিয়া গুড়ি কৰি ৰখা তিলখিনিও দি ভালদৰে এবাৰ লৰাই লৈছোঁ। এতিয়া দি দিছোঁ পানী। পানীখিনি দি এতিয়া উতল আহিবলৈ দিম। যদি ইয়াত মছলা দিব বিচাৰে তেনেহ'লে দিব পাৰে। মই মছলা ব্যৱহাৰ কৰা নাই। এতিয়া দিছোঁ পিচি থৈ দিয়া অলপমান জালুকৰ গুড়ি। জালুকৰ গুড়িখিনি দি ভালদৰে এবাৰ লৰাই লোৱাৰ পাছত ফ্ৰাই কৰি ৰখা মাছখিনি এতিয়া দি দিছোঁ। মাছখিনি দি এতিয়া এবাৰ ভালদৰে উতলিবলৈ দিম। ভালদৰে উতলাৰ পাছত এয়া তিল আৰু মাছৰ জোল হৈ গ'ল ৰেডি। গৈ লগ পাম অন্য এটা ভিডিঅ'ত।